তো আজি আহিলো মজা লাগিছে পূজা চাব আহিলো আৰু হেল্ল' দোস্ত মই কৰণ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল কৰণ ব্লগছ আৰু আজি আমি সত্যপুৰ হাতীবেৰা তো আজি আহিলো মজা লাগিছে পূজা চাব আহিলো আৰু এয়া মোৰ লগত হিমু ভাইটি আছে চ' আমি হিমু ভাইটিক ইয়াতে লগ পালোঁ আজি ধামাকা দেখিব আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম ভিডিঅ'টা না একদম স্কিপ নকৰা কৰে চাবি একদম ফাৰ্ষ্ট টু লাষ্ট ভিডিঅ' আমাৰ কৰণ নাই দেখাব আৰু যদি মোৰ চেনেলখন নাচাই চাবি হিমুজ ব্লগ আছে আৰু লগতে মোকো মৰম দিবি একো মৰম দিবি আমি দুজনে একেলগে আগবাঢ়ি যাম আপোনালোকৰ ছাপৰ্ট থাকিলে খালি আমাৰ ভাল হয় আগবাঢ়ি যোৱাত মানে যদি আপোনালোকে কমেণ্ট লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি তাহলে আমি আগ্ৰহটা বেছি পাম তেতিয়াহ'লে মানে আমাৰ ভিডিঅ' বনাবা আগ্ৰহটা আহে তাৰ কাৰণে কৰোণাকো মৰম দিবি মোকো মৰম দিবি আপোনালোকে সমানকৈ মৰম দি যাবি একদম সমানকৈ একো বেছি নাদিবি মোকো বেছি নাদিবি 150 ভাগ দিবি মোকো 50 ভাগ দিবি 100 হ'লকৈ এইখিনিয়ে ভিৰ সেইকাৰণে আমি ইফালে অলপ আহিছোঁ নামঘৰ চাবি চাই থাকিবি ভিডিঅ' ক স্কিপ নকৰা কাৰণে চাবি আৰু স্কিপ কৰি একদম লক্ষী পূজা চাবা সত্যপুৰ ভাটিপৰা আমাৰ লক্ষী পূজা হৈছে কাৰণে হৈছে কিন্তু মানুহ বহুত হৈছে ধামাকা মানুহ বহুত হৈছে কাৰণ বহুত ভিৰ দেখিব পাৰিব আপোনালোকে দেখাম এতিয়া তো নামঘৰ চাই লওঁ হা নামঘৰ বহুত ভাল হৈছে কৰবা নাম নাজানো কিন্তু বহুত মানে নাচিয়া গায়া একদম বহুত ভাল কৰে গান গোৱা কৈছে তো ভিডিঅ' এটা চাই ল'বি আৰু আমাৰ চাপৰ অঞ্চলত একটাই পূজা হয় লক্ষী পূজা মানে একটাই নহয় মানে আমাৰ চাপৰ অঞ্চলত লক্ষী পূজা এটাই হয় তো আপোনালোকে চাব বন্ধুসকল আমি এতিয়া ভিতৰলৈ গৈ আছোঁ দেখিব পাৰিব ধুনীয়া ধুনীয়া মানুহ হৈছে বন্ধুসকল এয়া আমাৰ অতিথৰ বন্ধু বৰ্তমান ডিফেন্সত আছে কৰ্মৰত চ' ক'ত আছে কলকাতা অঁ ঠিক আছে কি খবৰ ভাল এটা আছে ভাল চ' এইবিলাক দেখিব পাৰিছে বেলুনৰ দোকান আছে ইয়াত বহুত ধুনীয়া ধুনীয়া মানুহ যে হৈছে না তামাম মানুহ ইমান ধুনীয়া ধুনীয়া মানুহ আমি এতিয়া মানে আমাৰ ৰূপম ভাইক লগ পালোঁ তো ৰূপম ভাই কি ক'ব ক প্ৰথমে আমাৰ কৰঞ্চ ব্লগৰ জৰিয়তে চবকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ দেৰি কৰি আহিলোঁ আমি 2 বছৰৰ পাছত এইবাৰ পূজা চাবা মানে এইবাৰ দুৰ্গা পূজাও কিছু একটা ভাল হৈছে লক্ষী পূজাও মোটামুটি ভাল হৈছে তো মেলা লাগছে আজি ভাল লাগিল 2 বছৰৰ পাছত মেলা চায়া আৰু পৰৱৰ্তী আমাৰ কালী পূজা আছে ৰাস আছে এইবাৰ আমি কৰঞ্চ ব্লগৰ জৰিয়তে আমি মাজুলী ৰাস দেখাবলৈ চেষ্টা কৰিম আশা থাকিল যদি ভালে কুশলে আমাৰ কৰঞ্চ ব্লগ ইউটিউব চেনেলটো চাই থাকিব সকলোৱে আৰু মোটামুটি ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট চব যেটো আছে চব কৰি দিব আৰু ঘণ্টা বতন লাগি আছে এইটো দামে দিব ধন্যবাদ চ' বন্ধুসকল আমি এতিয়া আছোঁ পূজাৰ ভিতৰত মানে ইয়াত মানে দোকান সময় বহুত আছে দেখিব পাৰিছে 360 ভিউ আপোনালোকক দেখুৱাই আছোঁ এই যে দেখিছে আৰু বহুত আছে দেখিবলগীয়া চ' বন্ধুসকল ভিডিঅ'টো চাই থাকিব আৰু লগতে ভিডিঅ'বিলাক চাই দিব চ' মই ভিডিঅ'ত যে ক'লোঁ যে আমি নাগাৰাৰ নামটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু হঠাতে কি হ'ল 9 বাজি ওপৰত গৈ গ'ল টাইমটো চ' আমি নাগাৰাৰ নামটো দেখুৱাব নোৱাৰিলোঁ চ' ভিডিঅ'টো সকলোকে চাব আৰু সেইটো কাৰণে অলপ দুখিত কাৰণ আহোঁতে অলপমান পলম হৈ গ'ল চ' বিজনেছৰ মানুহ চ' সেইকাৰণে অলপ পলম হৈ গ'ল ভিডিঅ'টো চাই থাকিব আৰু লগতে ছাপৰ্টটো কৰি থাকিব চ' বন্ধুসকল আমি এতিয়া যাম মেলাটো শেষ হ'ল ত' অলপমান পাণ খালোঁ আৰু লগতে বেয়া নাপাব আমি পাণ খালোঁ অলপমান চ' এতিয়া আমি যাম এয়া ভাইটি আৰু আমি বাচন দি যাই আছোঁ চ' ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো দবাই দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ কিয় আপোনালোকে যদি কমেণ্ট কৰে লাইক কৰে ছাবস্ক্ৰাইব কৰে শ্বেয়াৰ কৰে তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক জজ মাতে দিবলৈ ভাল হয় আৰু আমিও ভাল পাওঁ যে আমাক মানে ছাপৰ্ট হৈ আছে চ' ভিডিঅ'বিলাক চাই থাকিব স্কিপ নকৰাকৈ চাব